গোটেই ৰাতি 500 crore বিজনেছ ডিল এটা কৰি শুই উঠাৰ পিছত ৰাতিপুৱা দেখিলোঁ অ' মাই গড ইমান গৰম ইমান ৰ'দ মই বোলো মোৰ সৰুকালৰ বন্ধু ইলন মাস্কক কথাটো কওঁ সি ক'লে যে ভাই চিন্তা নকৰ মই আৰ্টিফিচিয়েল ছেটেলাইট ইউজ কৰি বৰষুণ আনিব ট্ৰাই কৰিম এণ্ড হিয়াৰ আই এম গোইং টু ষ্টাৰ্ট মাই বিজি ডে অ' ইয়ে লেটছ গ' আৰু যিহেতুকে আপোনালোকে জানে মোৰ জি ৱেগনখন ফাৰ্মাছত এৰি থৈ আছে কাৰণে মই ৱেগনাৰখনে ওলাই ল'লোঁ আৰু মোৰ পল্ট্ৰি ফাৰ্ম এখনো আছে তাৰে প্ৰডাক্টবোৰ আগত লৈ গৈ যোৱা হৈ আছে আৰু মই এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছোঁ নামটো হ'ল হোটেল আলু পিটিকা আৰু আপোনালোকে দেখা পাইছে মোৰ কাৰণে কিমান টাইট চিকিউৰিটি ৰখাইছে লগতে মোৰ সৰুকালৰ বন্ধু এজনো আহি আছে সৰুতে আমি দুটাই একেলগে এখন কাহিতে পিজ্জা খাইছিলোঁ এতিয়া দেখিছেনে আমি দুটাই কিমান ছাকচেছফুল মানুহ হৈ গৈছোঁ আৰু এয়া মোৰ বন্ধুজন আহি পালে আপোনালোকে হয়তো চিনি পাইছে বহুতেই তেওঁক মামা বুলিও মাতে তাৰপিছত মই পেট্ৰল পাম্পটোত আহি ইয়াৰে 50% শ্বেয়াৰ কিনি ল'লোঁ আৰু ইয়াত টুনটুন মচিকো স্কুলৰ পৰা আনিব গ'লোঁ মই কৈছোঁ ন যে মই এজন পাৰফেক্ট ফেমিলি গায়ো হয় আৰু অকণমান পিছত ককাক ফুল ব্ৰেইন ৱাছ দি ককাৰ নামত থকা মাটিখিনিও মোৰ নামত কৰি ল'লোঁ এতিয়া ভাবিছোঁ সেই মাটিখিনিত মোৰ ফ্ৰেণ্ড আদানী আৰু আম্বানীৰ লগত ভাল ইণ্ডাষ্ট্ৰী কেইটামান বহাই দিম আৰু এইখিনি জেগা পালে মোৰ লণ্ডন ব্ৰিজত কৰা ইভিনিং ৱাকবোৰ মনত পৰি যায় আপোনালোকে জানে যে মোৰ মুম্বাইতো এটা এপাৰ্টমেণ্ট আছে আৰু মেৰিন ড্ৰাইভত মই এনেকৈ ছানছেট এনজয় কৰিছিলোঁ আৰু মোৰ বন্ধু ইলন মাস্কে কৰা প্ৰমিছটো ফুলফিল কৰি দিলে এয়া আৰ্টিফিচিয়েল ৰেইন সি পঠাই দিলে যিহেতুকে আপোনালোকে জানেই যে মোৰ জাৰ্মানীত এটা ফুলৰ বিজনেছ আছে মানে 20খন নাৰ্চাৰী আছে তো তাৰ কাৰণে ফুল লৈ আছোঁ আৰু এয়া মোৰ ফ্ৰিজটো মানে খুলিলেই কি খাওঁ কি নাখাওঁ লাগি যায় ইমান কনফিউজনত পৰোঁ কেতিয়াবা পইচা থকাৰ এইবোৰেই ডিজাৰ্ট বান বাকী আজিও বহুত মিছা কথা ক'লোঁ ফাঁকি দিলোঁ বাকীখিনি কালি কম চ' গুড নাইট গাইজ বাই বাই